নমস্কাৰ। কবিতাৰ শিৰোনাম ভাল মানুহ। কবি নীলিম কুমাৰ। ভাল মানুহ লগ পালে মোৰ কষ্ট হয় এই ভাবি যে তেওঁৰ দুখ হয় অসীম। ভাল মানুহ লগ পালে সাৱটি ধৰো আৰু অনুভৱ কৰো তেওঁ কিমান ডুবিব, কিমান তেওঁৰ পিঠিত হাত বুলাই দিওঁ য'ত চাবুক মাৰে আন্ধাৰ বতাই। লাগি চাই দিওঁ তেওঁৰ দুই যাক বোবা কৰা হব নিৰ্মম বিশ্বাসেৰে, আৰু খামুচি ধৰো তেওঁৰ হাত যি ভৰি আছে সৰলতাৰে সিক্ত অজস্ৰ চুলৰ দাগেৰে। ভাল মানুহ লগ পালে মোৰ কষ্ট হয়, কাৰণ অনিদ্ৰাই স্বীকাৰ কৰি দিওঁ তেওঁৰ দাঁতৰ বিষ হয় অত্যধিক। ভাল মানুহৰ ঘৰৰ কেঁচুৱাই আমনি কৰে বেছি, তেওঁৰ প্ৰতিবেশী হয় উগ্ৰ হিংসুক। ড্ৰাইভাৰে তেওঁক ঠগায়, লগুৱাই তেওঁক জ্বলায়। ভাল মানুহে বজাৰ কৰিব নাজানে, কিনি আনি পচাই। চেক চাই থাকে ধৰিবলৈ তেওঁ অভাৱ নামৰে এটা ৰাক্ষসে। ভাল মানুহ তৎক্ষণাৎ মৰি যায় বা জীয়াই থাকি তিল তিল কৰে। ভাল মানুহ লগ পালে মোৰ ভাল লাগে এই ভাবি যে তেওঁৱে হাঁহিব পাৰে পৃথিৱীৰ আটাইতকৈ সুন্দৰ হাঁহি।